হেল্ল' বন্ধুসকল, মোৰ লগত এটা ডাঙৰ কাণ্ড ঘটিলে। মই আপোনালোকক কৈ আছোঁ। আমাৰ যোনটো CM-AAA আছিলে, আমাৰ যোনটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আছিলে, তাত মই হিতাধিকাৰী আছিলোঁ। মোৰ নাম আহিছিলে, মই গুৱাহাটী গৈছিলোঁ। তাৰ আগত মই ট্ৰেইনিং কৰিছিলোঁ, 3 দিন ট্ৰেইনিং। তাৰপিছত মই গুৱাহাটী গৈছিলোঁ মিটিঙত। তাত মোক চেক দিছিলে। চেক দিয়াৰ পিছত মই যোৱা 1 তাৰিখে মই জমা কৰিলোঁ চেকখন। জমা কৰাৰ পিছত চেকখন মই আহিব চাগে পইচা আহিব চাগে। তাৰপিছত কি হ'ল, কাণ্ডটো এনেকুৱা ঘটি গ'ল। মই আজি 14 তাৰিখে মই সেই বেংক পালোগৈ। বেংক পোৱাৰ পিছত কি হ'ল, বেংকত গৈ মই সুধিলোগৈ যে মই এনেকুৱা 1 তাৰিখে চেক এখন জমা দিছিলোঁ, চেকখন একো দেখোন পইচা পাতি সোমোৱা নাইকিয়া। তাৰপিছত কি হ'ল, তেওঁলোকে ক'লে ৰখা। তাৰপিছত বস্তুটো চাই কৰি ক'লে নাই, আপোনাৰ চেকটো কেঞ্চেল হৈছে। মই বোলো কি কাৰণে কেঞ্চেল হ'ল, এটা ইণ্টাৰেষ্টিং কথা। মই সুধিলোঁ কি কাৰণে চেকখন কেঞ্চেল হ'ল। কৈছে ইয়াত ছিগনেচাৰ নাইকিয়া। মই বস্তুটো ভাবিছোঁ, আমি ধৰি লওক চেক এখন ক'ৰবাৰ পৰা কৰিলে দিলে আমি বেক চাইডে ছিগনেচাৰ কৰি দিয়া যায়। মই বোলো চৰকাৰে কিনো বেক চাইডে ছিগনেচাৰ কৰিব। তাৰপৰা কনফিউজন লাগিলে, চেকখনো মই আনিলোঁ। মই চোৱা নাই তেতিয়ালৈকে, একো চোৱাই নাই। আনাৰ পিছত মই বোলো আকৌ এপাক যাওঁ, সুধোঁগৈ কাৰ ছিগনেচাৰ লাগিব, কি কথা। তাৰপিছত মেমক সুধিলোঁ আকৌ আহি পেলাই। মেমে ক'লে ৰখা, মোৰ তাত চেম্পল এটা আছে, মই দেখাই দিছোঁ। তাৰপিছত হয় তেনেকৈ দিছে বস্তুটো, হয় মোৰ তাত এইটো ছিগনেচাৰ নাই আছে, আপোনালোকে চাই লওক। এই ফ্ৰণ্টত দেখিছে, ইয়াত অথৰাইজৰ ছিগনেচাৰ নাইকিয়া। এইটো চাওক, ইয়াত কেঞ্চেলেশ্যনৰ ফুল ডিটেইলছ ইয়াত লিখি দিছে। কি কাৰণে কেঞ্চেল হৈছে চব বস্তুটো লিখি দিছে, আপোনালোকে চাই লওক। ইয়াত ভাবিছিলোঁ মামাই পইচা দিছে, পইচা পাম, মই ব্যৱসায় কৰিম, সেই অংকত আছিলোঁ। আজি 14 দিন হৈ গ'ল। 1 তাৰিখে জমাই দিছোঁ, আজি 14 তাৰিখ হৈ গ'ল। পূজা বন্ধ আছিল বাৰু মাজতে, সেইটো মই কোৱা নাই। এতিয়ালৈকে পইচা যেতিয়া মোৰ একাউণ্টত সোমোৱা নাইকিয়া, তেতিয়া মই খবৰ ল'লোঁ বস্তুটো। লগৰখিনিয়ে পালে পইচা। মই যেতিয়া খবৰ ল'বলৈ গ'লোঁ, মোৰ কণ্ডিশ্যন সেয়া হ'ল। এতিয়া কি কাৰণে অথৰাইজ ছিগনেচাৰ নিদিলে মোৰ চেকখনত, সেইটোতো এটা ডাঙৰ ৰহস্য কথা। তেওঁলোকে ধৰি লওক ছিগনেচাৰ পাহৰিব পাৰে, মিছ হৈ যাব পাৰে। ছিগনেচাৰ ইমান সোপা চেক থাকিব, তাৰ মাজত ধৰি লওক ছিগনেচাৰ কৰি আছে, কোনোবাখন গুচি যাব পাৰে ছিগনেচাৰ নোহোৱাকৈ। কিন্তু ভুগিছোঁ মই এতিয়া ক'ত যাম, কি কৰিম, কি নকৰিম, মইতো একো গম পোৱা নাই। মই সাধাৰণ মানুহ এটা। এতিয়া বস্তুটো তেনেকুৱা হ'ল। গতিকে মই কাৰ ওচৰলৈ যাম এতিয়া। মই জাষ্ট আজি এটা নম্বৰত ফোন কৰিছিলোঁ, যোনটো CM-AAA ৱেবছাইটত আছিলে, এটা লেণ্ডলাইনৰ নাম্বাৰ। তেওঁলোকৰ তাত ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তেওঁলোকে মোক ক'লে যে আপোনালোকে এটা কাম কৰক, আপুনি DIC অফিচ যাওক। যোনটো ইণ্ডাষ্ট্ৰিয়েল আছিলে, আমাৰ একচুৱেলি ইণ্ডাষ্ট্ৰিয়েল বস্তুবিলাক DICতে পৰে। গতিকে DIC অফিচ যাওক, তেওঁলোকক আপুনি সোধক যে কি হ'ব কি নহ'ব বস্তুটো। গতিকে মই কালিলৈ আকৌ DIC অফিচ যাম। DIC অফিচ গৈ পেলাই মই তেওঁলোকক সুধিম বস্তুটো কি কাৰণে হ'ল তেনেকুৱা, আৰু কিবা মই পাম নে নেপাম, নাই এইটো কমপ্লিট কেঞ্চেলে হৈ যাব মোৰ। গতিকে চাই লওঁ, আপোনালোকে চাওক ভিডিঅ'টো, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। একচুৱেলি মোৰ গাত ভুল আছিলে। মই কিয় ভুল বুলি কৈছোঁ, যেতিয়া তাত ভিৰ আছিলে, বহুত ভিৰ আছিলে। যোনে গৈছে তেওঁলোকে জানে কিমান ভিৰ আছিলে কাউণ্টাৰত, য'ত নেকি চেক দিয়ে, তাত কিমান ভিৰ আছিলে। তাত গৈছিলোঁ, পিছফালৰ পৰা ঠেলা হেঁচা চলি আছিলে। তাত মই যেনে তেনে বস্তুটো লৈ পেলাই ছিগনেচাৰ কৰি ডকুমেণ্টখিনি ভেৰিফাই কৰি পেলাই মই খালি চেকখন নেচালোঁ, মই গুচি আহিলোঁ খালি। তেতিয়া চাই দিয়া মই ধৰা পৰি যায় যে ছিগনেচাৰ নাইকিয়া, কিন্তু মই বস্তুটো নেচালোঁ, মই লৈ পেলাই খালি গুচি আহিলোঁ। এই বস্তুটো হ'ল তেনেকুৱা। তো ঠিকে আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু চেনেলটো যিসকল নতুন আছে তেওঁলোকে ছাবস্ক্ৰাইব এটা কৰি থৈ যাব। এইখন এপ্লিকেশ্যন আপোনালোকে চাই লওক। এইখন মই DIC অফিচত দিবগৈ লাগিব। হেল্ল' বন্ধুসকল, মই এতিয়া DIC অফিচ আহিছিলোঁ। DIC অফিচ আপোনালোকে দেখা পাইছে, এইটো নগাঁও DIC অফিচ। ইয়াত আহি পেলাই মই তেওঁলোকক এখন এপ্লিকেশ্যন লিখি পেলাই আমাৰ DIC ডাইৰেক্টৰ জেনেৰেল ছাৰলৈ এখন এপ্লিকেশ্যন লিখিছিলোঁ। এপ্লিকেশ্যন লিখি পেলাই ইয়াতে জমা কৰি দিছোঁ। তেওঁলোকে কৈছে ইয়াতে জমা কৰি দিয়ক। আৰু অলৰেডি এনেকুৱা কেছ 50খনমান অলৰেডি পঠালে 5 তাৰিখে এই মাহৰ, কিন্তু এতিয়ালৈকে একো ৰিজাল্ট অহা নাইকিয়া।
তেওঁলোকে কোৱা মতে মই গুৱাহাটী যাবগৈলগীয়া হ'ব পাৰে, কাৰণ মোৰ ইয়াত ছিগনেচাৰ নাছিলে চেকখনত, সেইটো কাৰণে। আৰু এনেকুৱা আহিছে যি নেকি ডেটটো স্পষ্ট নহয়, তেওঁলোকৰ ডেটটো স্পষ্ট হোৱা নাইকিয়া, এনেকুৱা চেকো আহিছে। অলৰেডি 50খনমান পঠালে তেওঁলোকে, আৰু বাকী চাই লওঁ কি হয়। মই আপডেট দি থাকিম আপোনালোকক বস্তুটো, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।